এইখন কুৰুৱা চাপৰি ইয়াতে মিয়াবোৰে খেতি কৰিছে আমাৰ হিন্দু মানুহবিলাকে মিয়াবোৰক মাটিবোৰ দিছে আৰু ব্ৰহ্মপুত্ৰই যিহেতু মাটিবোৰ লৈয়ে গৈ আছে সেইকাৰণে এইখিনি এতিয়া বালিচৰ পৰিলে ব্ৰহ্মপুত্ৰই নি শেষ কৰিলে অলপ আছে ইয়াতে খেতি কৰি আছে মিয়াবোৰে তাকে দেখুৱাও বুলি ভাবিলোঁ আপোনালোকক এনে এবাৰ ফুৰিব আহিছোঁ চাই থাককচোন এইটো ব্ৰহ্মপুত্ৰ কিমান মাটি লৈ গ'ল চাওকচোন কিমান ওচৰলৈ আহিলে বহুত মাটি আছিলে ইয়াতে এতিয়া নোহোৱা হৈ গ'ল আহক মই আপোনালোকক দেখুৱাও অলপ এয়া দেখিছেনে আমাৰ লগত কুকুৰো আহিছে দুটা ঘৰৰ পৰা আহিছে কুকুৰ দুটা এই দুটো ইমান উৎপাত কৰে নহয় ঘৰত পিছে পিছে আহি থাকে য'তে যাওঁ ততে আহি থাকে এয়া দেখিছেনে গাইছ কি ধুনীয়া লাগিছে অলপ বগৰী খাওঁ সৰুকালৰ ধেমালি এইটো দৃশ্য যোনে গাঁৱলীয়া পৰিৱেশৰ যোন আছে সিহঁতে দেখিলে মনত পৰিব সৰুকালিলে ইমান ভাল লাগিছিল ন এতিয়াও অলপ উভতি গ'লোঁ সৰুকাললৈ চ' ভাল লাগিছে বগৰী খাই সৰু ল'ৰা ছোৱালীৰ লগতে আহিছিলোঁ মাৰ ঘৰত আহিছোঁ যেতিয়া অলপ ৰং ধেমালি কৰিলোঁ চাপৰিলৈ গৈ ইয়াকে আৰু এইবোৰেই কৰি আছোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ একবাৰ দেখুৱালোঁ ইমান বগৰী লাগিছে গাইছ ক'ব নোৱাৰি বহুত লাগিছে আৰু খাই যে ইমান মজা লাগে নহয় আপোনালোকে এবাৰ কুৰুৱালৈ আহিব এইখন কুৰুৱা গাঁও নিশ্চয় আহিব বহুত ভাল লাগিব আপোনালোকৰ আহি আৰু ব্ৰহ্মপুত্ৰটো যেতিয়া এতিয়া মাটিবোৰ লৈয়ে গ'ল আৰু দুবছৰমান পিছত চাগে কুৰুৱা গাঁওখনো নিব বেয়া লাগিছে দেখি কিমান যে বগৰী আছে ইয়াত চবফালে বগৰী বগৰী সেই কণমানিটো আহিছে আমাৰ লগত চাই থাককচোন গাইছ মই আপোনালোকক দেখুৱাই যাম এইটো ব্ৰহ্মপুত্ৰ শুকান হৈ গৈছে পানী নাই চাওকচোন কিমান ডাঙৰ হৈ গ'ল কিমান মাটি লৈ গ'ল কুৰুৱা মানুহৰ এতিয়া আবেলিয়ে হ'ল আমি এনেই চাব আহিছিলোঁ দেখিছেনে গাইছ কি ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ মনোমোহা দৃশ্য ইয়াতে পিকনিক প্লেচো এটা আছে আপোনালোকে আহিব পাৰে কুৰুৱা তামোলবাৰী বুলি কয় ওচৰতে হয় এইটো ব্ৰহ্মপুত্ৰ একদম বালিচৰ পৰি গৈছে পানী নাই অলপ পানী আছে বেছি নাই এইটো দেখিছেনে তালৈ গৈছে ভাগিনটো অলপ চেলফি উঠিলোঁ ইয়াতে ৰং তামচা কৰিলোঁ অলপ ভাল লাগিলে এই ইমান ওচৰলৈ গৈছে চাওকচোন গাইছ কিমান ভাল লাগে ন পৰিৱেশটো এইবোৰ মাটি গৰা খহিয়ে আছে আৰু খহিব চাগে আপোনালোকক দেখুৱাই আছোঁ কেনে পালে জনাব ভাল পালে কমেণ্টত জনাই দিব আৰু ভাল পালে লাইক এটা কৰিব এয়া গাইছ দেখিছেনে খেতি কৰিছে আমাৰ মিয়াবোৰে বহুত খেতি কৰিছে ইয়াত দেখুৱাম বাৰু পিছলৈ গৈ আছোঁ দেখুৱাই গৈ আছোঁ আপোনালোকে চাই থাকক বহুত খেতি কৰিছে এয়া অলপ ওচৰলৈ চাওঁ ওচৰলৈ গ'লোঁ পানীৰ ময়ো চালোঁ অলপ বহুত দিনৰ মূৰত মাৰ ঘৰত আহিছোঁ নতুন বছৰ বুলি মাহঁতৰ ঘৰত আহিলোঁ যেতিয়া অলপ ফুৰিব আহিলোঁ চাপৰি চাইডে এনেই অলপ ফুৰি আছোঁ জাৱৰ মাজে মাজে এইবিলাক জাউ গছৰ মাজে মাজে ফুৰি গৈ আছোঁ চেলফি উঠিলোঁ অলপ মইতো জানেই মই চেলফি উঠি ভাল পাওঁ চবৰ লগতে অলপ চেলফি উঠিলোঁ সেইখন কুৰুৱাৰ জাহাজ গৈ আছে দেখিছেনে গাইছ কুৰুৱাৰ জাহাজ ইমান ধৰিব নোৱাৰি তথাপিও দেখুৱালোঁ গৈ আছে জাহাজখন গুৱাহাটীলৈ এইবোৰ বনৰীয়া মহ ইয়াতে বহুত কেইটা বনৰীয়া মহ আছে ইয়াতে শুই আছে এতিয়া অলপ দেৰি হ'লে আকৌ উঠি আহিব খেতি খাবলৈ এইটো দেখিছেনে গাইছ এইডালৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰা পানী তুলিছে মিয়াবোৰে এয়া পানী যোগান ধৰি আছে মেচিনেৰে খেতিত দিবৰ কাৰণে এতিয়া খেতি কিছুমানে ছিঙিয়ে আছে এইবিলাক দেখিছেনে বজাৰলৈ নিবৰ কাৰণে আৰু ইহঁতকেইটা বগৰী খাব গৈছে মই অকলে আছোঁ এতিয়া আৰু খেতিবোৰ দেখুৱাই যাম আপোনালোকক চাই থাকক
ইয়াত আহি বহুত ভাল লাগিছে দেই, বহুত বহুত ভাল লাগিছে। আপোনালোকে কেতিয়াবা আহিব। সেইটো যে আমাৰ পিছে পিছে আহি আছে, এই ইহঁতে বগৰী খাই আছে। চাওকচোন গাইজ, কিমান বগৰী লাগিছে। এইটো পৰিৱেশ সঁচাকৈ নিশ্চয়কৈ আপোনালোকৰ মনত পৰিব সৰুকাললৈ এইটো দৃশ্য। যিবিলাক গাঁৱত বাস কৰিছিল, গাঁৱৰ পৰা চহৰলৈ গৈছে, তেওঁলোকৰো মনত পৰিব এইটো পৰিৱেশলৈ। আমি বহুত ৰং তামচা কৰিছিলোঁ সৰু থাকোঁতে, এতিয়াও মনত পৰে। চ' অলপ ঘূৰি আহিলোঁ। এতিয়াই বেলিটো লহিয়ালে, আবেলি হ'ল। দেখিছেনে? যাব হ'ব এতিয়া। আমি এনে এবাৰ ফুৰিব আহিছিলোঁ গাঁৱলৈ, তাৰপিছত চাপৰি আহিলোঁ। এতিয়া খেতিবোৰ দেখুৱাম আপোনালোকক, চাই থাকক কিমান খেতি কৰিছে। এইবিলাক খেতি কৰিছে, আপোনালোকক দেখুৱাম। কুৰাগৰ খেতি, আপোনালোকে আহিব নিশ্চয় চাবলৈ। আহি থাককচোন আপোনালোকো, মোৰ পিছে পিছে আপোনালোকক লৈ যাওঁ খেতি চাবলৈ। এইবিলাক খেতি এইবিলাক দেখিছেনে? এইডাল সৰু ইমান টিকলু বগৰী গছ, এইডালতো কিমান লাগিছে। চাব দে গাইজ, কিমান লাগিছে বগৰী। এটা ছিঙিলোঁ, দুটা ছিঙিলোঁ, কিমান লাগিছে। কিন্তু মই বগৰী খাই ইমান ভাল নাপাওঁ, টেঙা বস্তু খাই। তথাপিও ছিঙিছোঁ, ভাল লাগে এইকেইটা। টেঙা নাই বাৰু। এইবিলাক খেতি কৰিছে, খেতিৰ কাষে কাষে বহুত বগৰী গছ আছে, বহুত লাগিছে গাইজ, ভাল লাগিছে আহি। এইবিলাক খেতি কৰিছে, বন্ধাকবি লাগিছে, লগাইছে, এতিয়া উঠোৱা নাই বৰ্তমান। সেই ওচৰত পানীলাও লগাইছে, বহুত খেতি কৰিছে। এডাল গছ দেখিছেনে? কিমান বগৰী লাগিছে গাইজ, মোৰ নিজৰে ভাল লাগিছে। চব যাতে ছিঙি আনি মই খাম, কিন্তু টেঙা নাখাওঁ যে, সেইকাৰণে ছিঙা নাই। আৰু ইমান পুৰঠো হোৱা নাই, পকা নাই বগৰীবিলাক। আপোনালোকে খাই ভাল পায়নে গাইজ বগৰী? চাব দে কিমান লাগিছে, মই দেখুৱাম কিমান লাগিছে। চাওকচোন, এই সৰু টিকলু গছডালতে ইমান লাগিছে, আৰু ডাঙৰবোৰত কিমান লাগিব। এইটো দেখিছেনে? কিমান লাগিছে। এইবিলাক বহুত লাগিছে। অলপ উৎপতীয়া কাম কৰিলোঁ, উৎপতীয়া কাম কৰি ভাল লাগে ন? সৰুকালৰ কথাবোৰ মনত পৰে, কামবোৰ কিমান যে উৎপতীয়া কাম কৰিছিলোঁ। আমাৰ আগৰ চাপৰিখন এতিয়া নাই, আগতে আৰু ভাল লাগিছিলে। এতিয়া যিহেতু ব্ৰহ্মপুত্ৰৰ ওচৰতে নৈখন, এতিয়া নৈ পৰিয়াই যিহেতু আমাৰ মাটিখিনি লৈ গ'ল, এতিয়া বেলেগ হৈ গ'ল চাপৰিখন। খেতি কৰা মাটি নোহোৱা হ'ল, অলপ অলপ খেতি কৰিছে মানুহবিলাকে। চ' আপোনালোকক এনেই এবাৰ দেখুৱালোঁ আমাৰ চাপৰিখননো কেনেকুৱা লাগিছে পৰিৱেশটো, আপোনালোকে নিশ্চয় জনাব। চাই থাকক, আৰু অলপ দেখুৱাম খেতি। এইটো ভাগিনক লগত লৈ গৈছিলোঁ, ভাগিন ভতিজী এইবোৰক লগত লৈ চাপৰি চাব আহিছোঁ। বলক অলপ গৈ খেতিবোৰ দেখুৱাওঁ, আৰু খেতি আছে। এইবিলাক দেখিছেনে? পানীলাও, বিলাহী, বেঙেনা, বহুত খেতি কৰিছে। ইমান ধুনীয়া পৰিৱেশ ন গাইজ। আমাৰ লগত কুকুৰ আহিছে, কুকুৰে নহয় ভাং খাই আছে, গাঞ্জা খাই আছে কেঁচা কেঁচা। ইহঁতে এখন ঝুলনা পাইছে, তাতে খেলিব লৈছে। যাওকচোন কি উৎপতীয়া। আমিও কৰিছিলোঁ এইবোৰ আগতে সৰু থাকোঁতে, মনত পৰে কেতিয়াবা সৰুকাললৈ। বহুত বহুত মনত পৰে চাপৰিলৈ আহিলে। আগত বহুত আহিছিলোঁ, এতিয়া মাৰ ঘৰত আহিলে অহা হয়, তথাপিও ইমান নহয় আৰু। চ' আহি থাকক,
আৰু অলপ দেখুৱাও, এতিয়া যাবৰে হ'ব ঘৰত, সন্ধিয়া হ'লেই অলপ বেলিটো ডুব যাবই হৈছে। সেইবিলাক দেখিছেনে গাইছ? মানুহে খেতি ৰখাৰ কাৰণে ঘৰ বনাই লৈছে। বনৰীয়া মহে নহ'লে একদম শেষ কৰি দিয়ে খেতি। এইবোৰ দেখিছেনে? বহুত খেতি লগাইছে, কিছুমান উঠাইছে, কিছুমান উঠোৱা হোৱা নাই। এই বন্ধা, বেঙেনা, বিলাহী, পানীলাও, ৰঙালাও চব লগাইছে। এতিয়া এই বেলিটো দেখিছেনে? একদম ডুব যাবৰে হৈছে, সন্ধিয়া হ'ব হ'ল। এতিয়া ঘৰলৈ যাম, আপোনালোকক কিবা অলপ দেখুৱালোঁ। বেলিটো ডুব যাব যেতিয়া ঘৰলৈ অলপ দূৰ আছে, ঘৰত যাব লাগিব। আপোনালোকক কিবা অলপ দেখুৱালোঁ। কি জনাব, কি পালে, ভাল পালেও বেয়া পালেও কমেণ্টত জনাব। আৰু যদি বেছি ভাল পায় তেতিয়া লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি ঘৰলৈ যাম। অলপ বগৰী খাওঁ, আৰু এডাল বগৰী আছে, এডাল বগৰী খাই আমি ঘৰলৈ যাম। খেতিবোৰ আকৌ এবাৰ চাই লওক। এইবোৰ খেতি আপোনালোকে চাই লওক ভালকে, কিমান খেতি কৰিছে কুৰুৱাৰ মানুহে। এবাৰ নিশ্চয় কুৰুৱালৈ আহিব, আহিলে চাপৰিলৈ আহিব, ভাল লাগিব আপোনালোকৰো। কুৰুৱাৰ খেতিবোৰ, আৰু এইবিলাক যে ইমান সাৰ নিদিয়ে, গোবৰ সাৰেৰে কৰা হয় খেতিবোৰ, চব বহুত ভাল খাবলৈ, বহুত ভাল লাগে। এইডাল বগৰীয়ে খাই আছো, তামাম খাইছো। বহুত লাগিছে, চাওকচোন কিমান লাগিছে বগৰী। ইহঁতে আৰু খোৱা হোৱাই নাই, বগৰীয়ে বুটলি আছে। এতিয়া